লাষ্ট ৰাউণ্ড হৈছে ভেল্লা। ভেল্লা গাঁও পঞ্চায়তত যেতিয়া আহিলোঁ আৰু ভেল্লা গাঁও পঞ্চায়তৰ যেতিয়া ভোটৰ বাকচবোৰ খুলিলে তেতিয়াৰ পৰাই তেওঁলোকৰ মনটো বেয়া হৈ গ'ল। ভেল্লা গাঁও পঞ্চায়তত তেওঁলোকে ভোট পালে 765 আৰু আমি ভোট পালোঁ 4230। নিৰ্বাচনৰ যিটো ভোট গণনা কেন্দ্ৰ, মই নিজে এজন এজেণ্ট হিচাপে তাতে আছিলোঁ। তাতে খুব শান্তিপূৰ্ণভাৱে প্ৰশাসনে একেবাৰে শান্তিপূৰ্ণভাৱে আমাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। তাতে সকলো ৰাউণ্ড ঠিক ঠাকে চলিছে, কোনো ধৰণৰ খেলি মেলি হোৱা নাই। তেওঁলোকে একেবাৰে লাষ্ট ৰাউণ্ড লাষ্ট টেবুল তেওঁলোকৰ লগত আমাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ লগত অলপ ভোটৰ ব্যৱধান আছিল। আমি এটা কনফিডেণ্ট আছিলোঁ যে আমি লাষ্ট যিখন জিপি সেই জিপিত আমি আমাৰ যিখন ভোটৰ পেটাৰ্ণ আমি জিকিম আৰু ঠিক তেনেদৰে আমাৰ ৰাইজে আমাৰ সমৰ্থন জনাইছে। আমি ঠিক ভোটো পাইছোঁ। লাষ্টৰ জিপিত আমি 4642টা ভোট পাইছোঁ। 4642টা ভোট পাইছোঁ। আমি ভোট পালোঁ 4230। আমি ভোট পালোঁ 4230।